নমস্কাৰ ৰাইজসকল, এয়া আমাৰ বেলেগুৰি গাঁৱৰ ৰাস্তা। মই দুই এষাৰ কওঁ বুলি ভাবিছোঁ। কথাখিনি কোৱাত যাতে ক'ৰবাত ভুল হ'ব পাৰে, আপোনালোকে একো দায়িত্ব নধৰিব দেই। অকণমান লোকেল ভাষাতে কৈ দিছোঁ, ক'ৰবাত থাকি যাব পাৰে। তো এইটো হৈছে অগৰাতলি বোকাখাটৰ একদম ভিতৰত থকা এটা ৰাস্তা। আপোনাৰ এইফালে যদি আহে, আপোনাৰ ৰেঞ্জ অফিচ হৈ বেলেগুৰি গাঁও বুলি কৈ এডোখৰ হৈছে ৰাস্তা, আৰু এইটো চাইডে আপুনি ৰেঞ্জ অফিচেদি আহিলে আপুনি কাজিৰঙা নেশ্যনেল পাৰ্কেদি হয় এখন ভিতৰৰ গাঁৱৰ ৰাস্তা এইটো। আৰু পৰিস্থিতি এতিয়া বৰ্তমান বৰ ভয়ানক ৰাস্তা হৈ আছে, দেখা পাইছে। ইয়াত এটা বৰ হেভি গাঁত হৈ আছে, এইটো মানে কি ক'ম আৰু, দুৰ্ভাগ্যজনক কথা। আৰু গাঁৱৰ ৰাইজে এনেকৈ চলি আছে। তো বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটোৰ ওপৰত দুই এটা মন্তব্য আগবঢ়াই চকু দিয়ে। তো চৰকাৰক এটা অনুৰোধ জনাইছোঁ, অকণমান যাতে চকু মেলি চায়। আৰু এয়া দেখা পাইছে ৰাস্তা, কেনেকুৱা ৰাস্তা, গাঁৱৰ মানুহবোৰ আছে আৰু কিবাকৈ কাক ক'ব আৰু এতিয়া। ক'বলৈতো সময়ত চৰকাৰ এখনৰ জ্যেষ্ঠ নেতাসকলে ভাল ভাল কথা ক'ব, সময়ত ভোট বিচাৰি আহিব, টেনশ্যনে কৰিব নালাগে। আপোনালোকে এইবাৰ আপোনালোকৰ ৰাস্তা হৈ যাব বুলি কয়। আজি প্ৰায় 15 বছৰ পৰা ধৰি এইটো ৰাস্তা এনেকুৱা হৈ আছে, চাওক কিমান বেয়া ৰাস্তা। আৰু মেইনকৈ গাঁৱত কেইখনমান ট্ৰেক্টৰ আছে, সেই ট্ৰেক্টৰকেইখনে বেছিকৈ বোকা কৰিছে ৰাস্তাবিলাক। এয়া দেখিছে ন, চাওক ইয়াত কিমান দ হৈছে, চাওক এইটো চাওক কিমান ডাঙৰ ডাঙৰ গাঁত হৈছে, দেখা পাইছে ন আপোনালোকে। যদি গাঁৱলীয়া এটা ভিতৰ ৰাস্তা যদি ইমান গাঁত হয়, একাঠ হৈ একাঠে যদি গাঁত পানী হয়, মানুহ থাকিব কেনেকৈ ইয়াত, আপোনালোকে অকণমান চিন্তা কৰি চাওক। আৰু ভিডিঅ'টো যিমান পাৰে অকণমান শ্বেয়াৰ কৰিব আপোনালোকে, যাতে ভাল ভাল মানুহে ভিডিঅ'টো চাবলৈ পায় আৰু ইয়াৰ ওপৰত দুটা এটা মন্তব্য আগবঢ়ায়, কিবা সাহাৰ্য আগবঢ়ায়, তাৰে কামনা কৰিছোঁ। তো যদি কিবা ভুল হৈছে ক্ষমা কৰিব। মোৰ ক'বলগীয়াখিনি অকণমান ক'লোঁ মই, গাঁৱৰে এজন ল'ৰা হৈ। আৰু নিউজ চেনেল মাতি আছোঁ, কোনো নিউজ চেনেল নাহে, কোনো। আৰু বোকাখাটৰ মৰিধনশ্ৰী গাঁও পঞ্চায়তৰ কোনো গুৰুত্ব নাই। এখন এখন গাঁও আৰু সেইটো হৈছে মথাউৰি। এইফালে যদি আপুনি আহে কাজিৰঙা হৈ, কাজিৰঙা নেশ্যনেল ৰেঞ্জ অফিচ আছে অলপ আগত, এইফালে ভিতৰেদি এটা ৰাস্তা সোমাইছে। এখন হৈছে বেলগুৰি মিচিং গাঁও প্ৰাথমিক বিদ্যালয়, ক্লাছ 10লৈকে আছে ইয়াত। আৰু ME স্কুল আছে, হাইস্কুল আছে, আৰু বহুকেইজন ল'ৰা ছোৱালী ইয়াৰ পৰা উত্তীৰ্ণ হৈ গৈছে এই বছৰ, যোৱা বছৰ, তাৰ আগৰ বছৰ সফলতা অৰ্জন কৰিছে, ভাল ভাল লেটাৰ মাৰ্কছ লৈ পাছ কৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথা, এতিয়া 1 তাৰিখৰ পৰা স্কুল কলেজসমূহ খুলিব, ল'ৰা ছোৱালীবোৰ কেনেকৈ আহিব। আৰু ইয়াততো এতিয়া পানী হৈ আছে, সেইটো কাৰণে অকণমান ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰে, যিমান পাৰে শ্বেয়াৰ কৰক। কোনো লাইক নালাগে, কোনো ফলোৱাৰ্ছ নালাগে মোক, জাষ্ট আপোনালোকে শ্বেয়াৰ কৰক যাতে কোনোবাই গম পায় ৰাস্তাটোৰ বিষয়ে। এয়া দেখা পাইছে, মই অকণমান স্কুলকেইখন দেখাব চেষ্টা কৰিছোঁ। এয়া চাওক, এইখন স্কুল হয়, এইখন এখন স্কুল, এইখন হাই স্কুল, এইখন হৈছে ME স্কুল, এইখন হৈছে এইখন হৈছে ME স্কুল, এইখন হৈছে LP স্কুল, এইখন হাই স্কুল। এইখন গাঁও, ইয়াত প্ৰায় 60-70 ঘৰ মানুহ ফেমিলি আছে। এইখন হৈছে দেখা পাইছে, এইখন হৈছে LP স্কুল, এইখন হৈছে ME স্কুল। আৰু এয়া ৰাস্তাৰ অৱস্থা চাওক। ইয়াত এতিয়া যদি মই সোমাই চাওঁ নহয়, মহা গাঁত এটা আছে ইয়াত, চাব চাওক কিমান ডাঙৰ এটা গাঁত, চাওক চাওক ইমানটো গাঁত পানী। ইয়াত যদি এতিয়া 1 তাৰিখ হৈ স্কুল কলেজ খুলিব, ল'ৰা ছোৱালীবোৰ কেনেকৈ যাব। আপোনালোকে অকণমান ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰক। আৰু মই কোনো পলিটিকেল পাৰ্টিক কোনো ঠাট্টা কৰি ভিডিঅ'টো বনোৱা নাই, ইনচাল্ট কৰি বনোৱা নাই। জাষ্ট যদি আপোনাৰ ওচৰত অকণমান সময় আছে, প্লিজ ভিডিঅ'টো চাওক। যদিও সময় নাই, শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু যাতে গম পায় ডাঙৰ ডাঙৰ মানুহবোৰৰ চকু ডাঙৰ ডাঙৰ জেগাবোৰতহে, সৰুবোৰ সদায় সৰুৱে হৈ থাকে, কেতিয়াও উঠিব নোৱাৰি। এই চাওক কেনেকুৱা ৰাস্তা। আৰু ইফালে যদি যায় আপুনি, এইটো মথাউৰিৰ ওপৰত উঠিব, এইটো তাৰ আগলৈ গ'লে ৰেঞ্জ অফিচ। আৰু ইফালে যদি যায় আপুনি, ইফালে ওলাব আপোনাৰ টাউনলৈ, ওলাব বোকাখাট টাউনলৈ, চাওক। আৰু এতিয়াও ইয়াত পানী হৈ আছে। আগত এখন দলং আছে, দলংখনো মই নেক্সট ভিডিঅ' এটা কৰি আপোনালোকক দেখাম। প্ৰায় 6 মাহ 7 মাহ তাত পানীয়ে হৈ থাকে দলঙৰ ওপৰত।
আৰু এইটো ট্ৰেক্টৰ অহাৰ কাৰণে এইটো আমি গাঁত খান্দি দিছোঁ ৰাইজে মিলি, দেখা পাইছে। এইটো ট্ৰেক্টৰে চেছ কৰি দিছে। এইটো অকণমান শিলগুটি পেলাই থোৱা আছে। শিলগুটি মানে কি আৰু সেই কংগ্ৰেছৰ দিনৰে শিলগুটি এইবোৰ, চৰকাৰখনে চেছ কৰি দিলে। আৰু মই ভিডিঅ' কৰি থাকোঁতে হঠাৎ আমাৰ গাঁৱৰে মণ্টু দা আহিলে, টাউনৰ পৰা আহি আছে এতিয়া। তো মণ্টু দা, চৰকাৰক লৈ কিবা কবি নেকি? একদম মানে ৰাস্তা পদূলি একদম বৰবাদ মানে বনি গৈছে। এইটো বাৰিষা কালত বুলি কয়। আমাৰ বছৰৰ প্ৰতি এনেকুৱা অৱস্থা হয়। তো মই দেখিছে আপোনালোকে কেনেকুৱা অৱস্থাত আহিছোঁ। মই টাউনৰ পৰা আহিছোঁ বৰ্তমান। যাওঁতে পোৱা হ'লে আৰু ভালকৈ দেখুৱালোঁ হয়। বহুত মানে একদম ফোপাই গৈছোঁ বোকাত। মানে আপোনালোকে ভিডিঅ'ৰ মাজত মানে দেখিছেই কেনেকুৱা চিটুৱেশ্যন আমাৰ বেলুগুৰি গাঁৱত হৈ আছে। তো তাকে আমি অতুল বৰা ছাৰক 2-3বাৰমান আবেদন কৰিছিলোঁ, কিন্তু এতিয়ালৈকে আমাক গুৰুত্ব দিয়া নাই। তো মোৰ ফালৰ পৰা কৈছোঁ, আমি নিজে মানে গৈছিলোঁ। তো তাৰ পৰা এতিয়া আমি মানে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিব বিচাৰোঁ, যাতে আমাৰ এই মানে ৰেঞ্জ অফিচটো, অগৰতলী ৰেঞ্জ অফিচটো ওচৰতে আছে। তাৰে ওচৰত মানে গাঁও এখন আছে। আমাৰ এইখনেই হ'ল বেলুগুৰি গাঁও। বেলগুৰি বুলি কয়। টাউনৰ পৰা ধৰি লোৱা তোমাৰ 4 কিলোমিটাৰ আৰু মেক্সিমাম 5 কিলোমিটাৰ ধৰি ল'ব। 5 তো নিচেই মানে নিচেই মানে কাষত আছে। তো আজি ধৰি লোৱা আপোনাৰ বৈখোৱা গাঁৱেই হওক, দুগা গাঁৱেই হওক, অগৰতলী, এইফালে আছে অগৰতলী, পকা ৰাস্তা, দলং এইবোৰ চব বনি গ'ল। তো আমাৰ এই বেলুগুৰি গাঁওখন কিয় বনা নাই, তাকে আমি অনুৰোধ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ছাৰক। তো অতি সোনকালে এই ভিডিঅ'টো চাই ৰাইজে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক সকলোৱে। তো অকণমান ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰক, যাতে মামাই আমাৰ ভিডিঅ'টো পায়। তো পাই পেলাই কি মন্তব্য বিচাৰে, কি মানে ব্যৱস্থাটো কৰি দিব লাগে, তালৈ আমি অপেক্ষা কৰিম। তালৈ আমি অপেক্ষা কৰি আছোঁ।